Hello guys, সংগীতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো গাইস। আৰু মই দেখা পাইছে অৱস্থা আপোনালোকে মই ইমান কাম কৰি আছো। ৰাতিপুৱা নহয় এটা দুপৰীয়া 12টা বাজিল। এখন আমাৰ কাপোৰ ধোৱা হনে আৰু ভাত বনাবা আছে, কিবা কৰবা আছে। কাপোৰ ধোৱাতে মোৰ হালত একদম খাৰাপ হৈ গৈছে। গতিকে কি কৰিম উপায়তো নাই। ঘৰৰ চাকৰ ৰাতি যেতিয়া কাম কৰবাই লাগব। মই বিনা পইচাৰ চাকৰ একেটা কাম কৰি আছো। আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব। এখানে কৰি থাকব। খাই লৈ নে কাপোৰ চাপোৰ ধুব নাপায় নিজে এটো কাম ভিডিঅ' যদি নকৰবি দে বন্ধ কৰ ভিডিঅ' বন্ধ কৰ ঘন্টাৰ ভিডিঅ' নকৰবি মোৰ আগত মোৰ ৰাগ উঠি যাব লাগছে ভিডিঅ'টো বন্ধ কৰবা কৈছো না নাই নামানাং মই ব্লগ চলক যা ঘৰৰ কাম কৰিম ব্লগ বনাম এগলা কৰি থাকিম মই কোনো কাম চাম নাই নিজে কৰবা নাপাই কিছু অলপমান কাম চাম কৰি দিম ঘৰত আছো এনে উগলা ঠাণ্ডা নাই অলপ মৰা চামৰা গৰু চামৰা গিলা ওলাই থাকে দেৰি ভিডিঅ' বন্ধ কর এই গৰু চামৰা সৰু চামৰা গিলা ফাৰাই দিম এগলা মোৰ ৰাগ উঠি যায় কিবা গেলি বস্তা নিচিনা কাপোৰ ওলাই নেকি মানুহে হ'ল তিনটা কামে এটো কাম কৰবা নাপায় তো মানুহৰ জীৱনত অলপ শান্তি লাগে এইটো আৰু শান্তি নাথাকে পেনত কি পেনত চেফটি মাৰ চাটো চা কাপোৰ গিলা জেকেট গিলা চাটো চা অলপ ধুই দিম ইলা ঠাণ্ডা নাই অলপ কাম কৰে একটা কামত কিবা নকৰে খালি খাব ঘুমাব আছে না চাকৰ বিনা পইচা টাকাটো নেদব বিনা পইচা চাকৰ নিচিনা গৰু খাটা খাটি থাক মানুহৰ কাম গলে তা পইচা ভিডিঅ' বন্ধ কৰবি নে মানুহৰ কাম করলে খাবা পাবি কিনবা পাবি সব কিছু পাবি পয়সা তোর ঘর কাম করে বিনা পয়সার গরু নিতে চাকর নিতে কাম কর মানুহ ঘরতে কাম করবা যাম আৰু খাবাও দিব কাপড়ও দিব পয়সাও দিব সব দিব এটা করে কিনে কোনো লাভ নাই বাপা এটা ধু অলপ মানে নালাগে দেই মোৰ মেজাজ গৰম হৈ যায় কিবা কিবি কৈ দিম ওখনে মোৰ ৰাগ উঠা লাগলে আরে আপিটার কাপড় বাপরে বাপ গাও ধোয়া চাবনে মারি দিম দে কিছু নহয় গাও ধোয়া চাবনে মারি দিম তা ব্রাশও নাই কাপড় খোয়া এটো জিন্দেগি তিনতলা বিল্ডিংত থাকো তিনতলা বিল্ডিংত থাকি কোমৰৰ বিষ হৈ গৈছে এই আপিটা বাবা ইমান ডাঙৰ হয় এটো কাপোৰৰ একেবাৰে গুও উঠাই দিয়ে কাপোৰ তোৰ মানুহ কৰি থাকবা পাই নেকি গাইস এয়া মৰা চামৰা গৰু চামৰা গিলা ধুলু দেখা পালে আপোনালোকে এতিয়া আমাৰ কাপোৰখিনি ধোৱা কমপ্লিট হৈ গল পানী ছিটি গল মুখত গতিকে পুৰি কমত লাগে তো গাইস কাপোৰ চাপোৰ গিলা চাওক আপোনালোকে গোটে কমপ্লিট ধুলু বাপৰে বাপ মোৰ অৱস্থা একদম বেয়া এখন ভাত বনোৱা টাইম হৈছে ভাত বনাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক